মৰ্নিং এভৰিৱান। আজি শিৱৰাত্ৰি, সকলোলে শিৱৰাত্ৰি শুভেচ্ছা জনালোঁ। আজি মই মন্দিৰলৈ গৈ আছোঁ অকলে, মোৰ কোনো লগ নাই, গতিকে অকলে গৈ আছোঁ মন্দিৰত ধূপ চাকি জ্বলাওঁগৈ বুলি। আপোনালোকক মই দেখাই আছোঁ মন্দিৰৰ ভিউটো, চাই থাকিব। মন্দিৰটো একেবাৰে নিচে পাহাৰৰ কাষত, এয়া গৈ আছোঁ বহুত দূৰত। মই আপোনালোকক দেখাই আছোঁ, এইটো আমাৰ কলনী হয়, নামৰূপ থাৰ্মেলৰ কলনী। এয়া ৰাইজ গৈ আছে, এই পাছত আৰু মানুহ আহি আছে। মানে ৰ'দটো এনেকুৱা দিছে চকু মেলিবই পৰা নাই, তাকে লগো কোনো নাই, অকলশৰীয়া গৈ আছোঁ। আমনি লাগিছে গৈ গৈ, বহুত দূৰ মন্দিৰটো, তাকে চাব আপোনালোকে। আহিছে ৰাইজ, পিছত আহিছে, আগতো গৈ আছে, কিন্তু মোৰ লগত যোৱা কোনো নাই, মই অকলে গৈ আছোঁ। এয়া লগ দুগৰাকী পাইছোঁ, লগ পাবৰ কাৰণে খৰখেদা গৈছোঁ মই এতিয়া। পাহাৰৰ কাষতেই এইফালেও কোৱাৰ্টাৰ আছে, কলনী কোৱাৰ্টাৰ। এনেকৈ এইফালে পাহাৰ, অলপ আগতে মন্দিৰটো আছে। এয়া ওপৰলৈ উঠি যাব লাগে, পাহাৰখনৰ অলপ আগত মন্দিৰটো পাব। এয়া মন্দিৰটো। এইফালে মন্দিৰৰ ইমান ধুনীয়া ডেক'ৰেশ্যন দিছে, পুখুৰী টাইপত এটা বনাই দিছে, তাতে আমাৰ শিৱ বাবাৰ মূৰ্তি থৈছে, ইমান ধুনীয়া লাগিছে। এয়া এইফালে ইমান ধুনীয়াকৈ কৰি আহিলোঁ। এতিয়া সেই ঘৰলৈ বুলি গৈ আছোঁ। সেয়া চক পাহাৰখন, কোনো মানুহ এটা নাই, অকলে অকলে গৈছোঁ, অকলে অকলে আহিছোঁ। মোৰ আজি ব্ৰত, আজি শিৱৰাত্ৰি বুলিতো মই ব্ৰত থাকোঁ। আজিকে ফল মূল খায়ে থাকিম আৰু আজিৰ দিনটো। এতিয়া ভোকো লাগিছে অলপ, ফল খাই লওঁ।